আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আহি আমাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈছোহি। এয়া আমাৰ কাৰণে মন্দিৰ, এই কাৰ্যালয় আমাৰ বাবে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইডোখৰ এয়া। গতিকে আজি ইয়াত আহিছোঁ জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'বলৈ। আমাৰ জিলা কংগ্ৰেছ সভাপতিকে প্ৰমুখ কৰি সকলো জ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'ম। আৰু মোক যিহেতুকে দলে মই যোৱা 16টা বছৰ অতি একাত্মতাৰে দলে যিসমূহ দায়িত্ব দিছিলে নিষ্ঠাৰে সততাৰে পালন কৰি আছিলোঁ। যোৱা 2টা দিনৰ আগত আমাক দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। গতিকে মই আজি দলৰ কাৰ্যালয়ত আহিছোঁ। এই কাৰ্যালয়ৰ পৰাই মই মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ, যেতিয়া মই NSUত যোগদান কৰিছিলোঁ 2009 চনত। গতিকে এয়া মোৰ কাৰণে মন্দিৰ আৰু মই ইয়ালৈ সেৱা ল'বলৈ আহিছোঁ, জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে সমূহ দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। আমি আন্তৰিকতা কামনা কৰিছোঁ। অনাগত সময়ত দেৰগাঁওখনক আমি আৰু অধিক জাকত জিলিকা কৰিব বিচাৰোঁ। দেৰগাঁওখনক আমি আগবঢ়াই লৈ যাব বিচাৰোঁ, যাতে দেৰগাঁও ৰাইজে ভাল ৰাস্তাৰে খোজকাঢ়িব পাৰে, যাতে স্বাস্থ্যৰ ক্ষেত্ৰত দেৰগাঁও আগবাঢ়ি যায়, যাতে শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত যিদৰে জাকত জিলিকা দেৰগাঁও, ঠিক সেইদৰে দেৰগাঁও যাতে সমস্যাৰ পৰা মুক্ত হৈ সকলো দিশতে আগবাঢ়ি যাব পাৰে। এখন উন্নত দেৰগাঁও, এখন নতুন দেৰগাঁও, যিখন দেৰগাঁৱত সকলোৰে মাজত শান্তি সম্প্ৰীতি একতা থাকিব, যিখন দেৰগাঁৱে উন্নতি প্ৰগতিৰ বাট দেখিব, এনেকুৱা এখন নতুন দেৰগাঁৱৰ সপোন লৈ আমি আগবাঢ়িছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে আমি সমূহ দেৰগাঁওবাসী যিসকলে আমাক সমৰ্থন আগবঢ়াইছে তেওঁলোকক ধন্যবাদো জনাইছোঁ। আৰু সকলোৰে পৰা আমি আশীৰ্বাদ কামনা কৰি দলীয় শীৰ্ষ নেতৃত্বই আমাক যি এই গুৰুদায়িত্ব অৰ্পণ কৰিছে, সকলো দলীয় শীৰ্ষ নেতৃত্বলৈকে মই ধন্যবাদ জনাব বিচাৰিম। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া, অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি মহোদয় লগতে আছে, মদন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সমূহ জিলা কংগ্ৰেছ, আমাৰ ব্লক কংগ্ৰেছৰ আটাইকেইজন সভাপতি ক্ৰমে ভৱেন গগৈ ডাঙৰীয়া, বিনন্দ সন্দিকৈ ডাঙৰীয়া, ধীৰেন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়া আৰু আমাৰ 22টাকৈ মণ্ডল কংগ্ৰেছ আৰু আমাৰ দেৰগাঁও টাউনৰ কংগ্ৰেছ কমিটিসমূহ, লগতে আমাৰ 235টা বুথ কংগ্ৰেছ কমিটিক মই ইয়াৰ পৰা প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ওপৰত এই গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে।